নগাঁৱত অব্যাহত আছে গৰুৰ চোৰাং বেহা। নগাঁৱৰ মাজতে নিশা সৰবৰাহ হয় গৰু ভৰ্তি ট্ৰাক। বুধবাৰেও নিশা ৰূপহীৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰিব বিচৰা হৈছিল ৩খনকৈ গৰু ভৰ্তি ট্ৰাক। কিন্তু উক্ত ঘটনাৰ সম্ভেদ পাই নগাঁও চহৰৰ শৈবৰ গাঁৱৰ একাংশ ৰাইজে। ফলত স্থানীয় লোকৰ তৎপৰতাত মাধৱদেৱ পথত কৰায়ত্ব কৰে ৩খনকৈ 10চকীয়া গৰু ভৰ্তি ট্ৰাক। ট্ৰাকখনৰ পৰা শতাধিক পশুধনকে ধৰি ৰাইজে আটক কৰে ঘটনাৰ লগত জড়িত 7জনকৈ লোকক। পিছত ধৃত লোককেইজনক কৰায়ত্ব কৰি নগাঁও আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে। আৰক্ষীয়ে লোককেইজনক আটক কৰাৰ লগতে জব্দ কৰে গাড়ীকেইখন। জানিব পৰা মতে পশুধনসমূহ মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ কৰিব বিচৰা হৈছিল। मेरा नाम नेबो है। कहाँ से गया गाड़ी? ये बोला 9 माइल में। हाँ? 9 माइल। 9 माइल। ये कहाँ से आया है? और हम तो बस्ती मालूम नहीं। क्या सामान है? ये गुरु का है। हैं? गुरु है। गोरू है। हाँ।